সাধু ক'বলৈ যাম য'ত এজন ল'ৰা আছিলে 4-5 বছৰ বয়সৰ সি যেতিয়া ক্লাছত যায় কথাবোৰত মনোযোগ দিব নোৱাৰে একে জেগাত বহি থাকিব নোৱাৰে ক্লাছৰ বাকী ল'ৰা ছোৱালীবোৰে যেতিয়া তাক কিবা এটা কাম কৰিবলৈ কয় সি কথাটো শুনাৰ আগতে কামটো কৰিবলৈ গুচি যায় টিচাৰসকলেও তাৰ বিষয়ে বৰ বেয়াকৈ কৈ থাকে যে সি একে জেগাত বহি থাকিব নোৱাৰে অস্থিৰ হৈ থাকে কামবোৰ কোৱাৰ আগতে সি দৌৰ মাৰি কৰিবলৈ গৈ সদায় ভুল কৰে অভিভাৱকে যেতিয়া গম পালে কথাখিনি তেওঁলোকে অকণমান ন'টিছ কৰিলে যে নিশ্চয় তাত কিবা অকণমান অসুবিধা আছে তেওঁলোকে ডক্টৰৰ ওচৰ চাপিলে আৰু ডক্টৰৰ ওচৰ চাপোতে তেওঁলোকে ধৰিব পাৰিলে যে এইটো এটা কণ্ডিশ্যন হয় এই কণ্ডিশ্যনটোক আমি ADHD বুলি কওঁ যিটোক এটেনশ্যন ডেফিচিট হাইপাৰ এক্টিভ ডিছঅৰ্ডাৰ বুলি কয় ইয়াত সাধাৰণতে শিশুসকল কেনেকুৱা থাকে শিশুসকল অত্যাধিক চঞ্চল থাকে তেওঁলোকে একে জেগাত বহি থাকিব নোৱাৰে বহুত বেছি ইম্পালচিভ হয় মানে কোনো এটা কাম কৰিম বুলি তেওঁলোক ৰখিব নোৱাৰে কৰাৰ